বন্ধু বান্ধৱীসকল, চাওক, মই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আহি উপস্থিত হৈছোঁ। অগ্নিগড়ৰ ওচৰতে আছোঁ। এয়া হ'ল ব্ৰহ্মপুত্ৰ নদী। চাই আছে ইফালে কেৱল কুঁৱলী কুঁৱলী দেখা গৈছে, একদম বগা আৰু পানী। এয়া অগ্নিগড়ৰ ওচৰতেই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। ইয়াৰ ওচৰতে আছে অগ্নিগড়, ই ঐতিহাসিক অগ্নিগড়, আৰু তাতো যাম পিছত। এতিয়া নদীৰ যি দৃশ্য সেয়া উপভোগ কৰি আছোঁ। সেয়া চব পানী। বিভিন্ন পৰ্যটক ইয়ালৈ আহে। এয়া হৈছে পাহাৰ। নদীৰ তীৰত অৱস্থিত এয়া পাহাৰ, আৰু সিফালে আছে অগ্নিগড়। এয়া চব পানী বহি গৈ আছে, পানীৰ সোঁত বৈ আছে। এয়া হ'ল পাহাৰ, আৰু এই ডাঙৰ ডাঙৰ শিল, প্ৰকাণ্ড প্ৰকাণ্ড শিল। ব্ৰহ্মপুত্ৰ নদী। এয়া হ'ল ব্ৰহ্মপুত্ৰ নদী। এইফালে যদি চাই আপোনালোকে কেৱল বগা বগা দেখিব, তাৰমানে কুঁৱলী আৰু পানী। আৰু চাই আছে যে নদীৰ পাৰত যিবিলাক ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড শিল পৰি আছে, এয়া হৈছে নদীৰ পাৰ যিটো, আৰু এইটো হ'ল পাহাৰ। বাৰিষা কালত যেতিয়া পানীৰে নদীখন উপচি পৰে, তেতিয়া কিন্তু ইয়াৰ পানী সেই ওপৰলৈ উঠি যায়, একদম ওপৰলৈকে পানী উঠি যায়। তেন্তে চিন্তা কৰক, আমি যে ব্ৰহ্মপুত্ৰৰ বানপানীৰ কবলত পৰিব লগা হয়, এই নদীখনে কিমান পানী ধাৰণ কৰে, আৰু কিমান প্ৰকাণ্ড, কিমান ভয়াৱহ ৰূপ ধাৰণ কৰে, তেতিয়া আপোনালোকে নিশ্চয় জানেই। যেতিয়া বাৰিষা কালত নদীখন পানীৰ উপচি পৰে, তেতিয়া কিন্তু ইয়াৰ পানী ওপৰলৈ উঠি যায়। এয়া হৈছে পাহাৰ, পাহাৰ ওপৰলৈ উঠি যায়। আপোনালোকে যদি লক্ষ্য কৰে তেন্তে চাব, এয়া হৈছে পাৰ। এই পাহাৰৰ ওপৰলৈকে পানী উঠি আহে বাৰিষা কালত। চিন লাগি আছে, বাৰিষা কালত যে পানী এইখিনিলৈ আহে, ইয়াৰ চিন আছে। মাটি খহাই নিছে, আৰু গছত বনত এইবিলাক মানে দাগ লাগি আছে পানীৰ। এইটো পাহাৰ আৰু জংঘল। গতিকে আজিৰ ভিডিঅ' এইখিনিতে সামৰিলোঁ। ধন্যবাদ।